Kadu wefanta buthen ni ligi pui ke laheno tuliram rong hang sorkar karbia hem ki pia sorkar tuliram rong hang ke japo da tim karbia long sorkar karbia tu makacho e anari koi athar ve ajang phong JCB pen ke rot ke ber piru pru sorkar tuliram rong hang sorkar BJP sorkar tim karbia long sorkar alangi sorkar bang karbiang long long matsi karbia ke tu fan rifuji kama pa manji pu non youth festival do bomahut jilang solong rong thom arong don thro kep so se karbia rong osomar ki bi ki thi fan pachiru hai pahang jo pahang hai ahem ki phi katang na sorkar tuliram sorkar pinini la bang somai pen tuliram rong hang fan sodak ban pachini ponlo nangli patumi dik jilang solong ki pipi da mer halo sorkar bi tumo fan puthot hem rit nali kimpi thunei halo sorada tum kalukson akove rong ko anma anam nali situnei halo solong no kachiru hai au somara tum han ape ri ke nam pi pen chenglok a hem arit ki kimpi akam nali klem thunei la tum fan long leke pe kam nali klem nei kali plutangte nang tuliram sorkar non nang la arni ba ka cheng toy nangari kon bhoi long der delu nangari a kon bhoi long karbiang long rat aning ki pung amede nangari bang mechoi pusini lipina mai panali panili sodak pan pachini ponlo lasi tuliram rong hang nangli jong sila anang nang sahos ke do bang la ana kang tang bang pulutang te nangli PGR long aron repen ke do tumhan pilonali no anta i vikso dekhe der hidi bong long ke do BGR long ke do harong kut utar borbila long ke do hala hai aron re ang tan ben ke bang tumhan jholanali pina chu vikso na hedet ke la helo manali kachari ang thin ke the la helo manali karbia anglong kachari ponji pa sahos karbia khelo ka chepak lang bangke lasi nangli phan nili pini sodak penali phan pachini ponlo nangli karbia khe panda raikom thek the karbia lo banduri ta nali raikom thek the puke pine mai pen klak pondaklo lasi ti moi dhami gom paisu যে বর্তমানে 21 ফেব্রুয়ারি তারিখে অনুষ্ঠিত হবলগীয়া পশ্চিম জয়ন্তিয়া পাহাৰীয়া জিলাৰ পাহাৰীয়া যিটো কাউন্সিল আছে সেই পৰিষদৰ যিটো নিৰ্বাচন অনুষ্ঠিত হবলৈ গৈছে 21 তাৰিখে আমি গম পাইছো 1951 চনত 13 এপ্ৰিল তাৰিখে যিটো নিৰ্ধাৰণ কৰি দিয়া আমাৰ অসম তথা পশ্চিম কাৰ্বি আংলং জিলাৰ যিটো মানে হিমা সেই হিমাৰ পৰা 25 কিলোমিটাৰ ভিতৰত ঘুমাই আহি পেলাই জয়ন্তিয়া হিল ডিস্ট্ৰিক্টে তেওঁলোকৰ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে দিনে নিশাই প্ৰচাৰ কৰা আমি দেখিবলৈ পাইছো তেওঁলোকে এতিয়া আমি গম পাইছো যে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং জিলাত কেইবাখনো ঠাই তেওঁলোকে পুলিচ ষ্টেচন নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে যুঁজা চলাই আছে কিন্তু এইটো সময়ত আমি দেখা পাইছো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে চকু মুদা কুলিৰ ভাও ধৰি পেলাই তেওঁলোকে সম্পূৰ্ণ নীৰৱ হৈ আছে গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আজিৰ এই প্ৰেছ কনফাৰেন্সৰ জৰিয়তে আমি তেওঁক আহ্বান জনাব খুজিছো আপোনাৰ নেতৃত্বত 2021 চনৰ 29 মাৰ্চ তাৰিখে হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ মাজত যিটো আপোনালোকে ভূমি দিয়া লোৱা নীতিৰ ওপৰত আপোনালোকে চিন্তা কৰি পেলাই ইউনিয়ন মিনিষ্টাৰ অমিত শাহৰ সন্মুখত আপোনালোকে দিল্লীত যি বুজাবুজি চুক্তি কৰিলে কাৰ্বি আংলঙৰ 1547 বৰ্গ কিলোমিটাৰ এটা এলেকা মেঘালয়ক হস্তান্তৰ কৰি দিয়াৰ যিটো আপোনালোকে চক্ৰান্ত কৰি পেলাই MOU সাইন কৰিলে হেই গিভ এণ্ড টেক MOU আপোনালোকে সোনকালে বাতিল কৰক প্ৰথম কথা দ্বিতীয় কথাটো হ'ল এই গিভ এণ্ড টেক নীতিটো আপোনালোকে ফুলফিল কৰিবৰ কাৰণে যিটো ৰিজনেল কমিটি আপোনালোকে বনাইছে পিয়ুষ হাজৰিকাক চেয়াৰমেন হিচাপে লৈ সেই ৰিজনেল কমিটি আপোনালোকে ভংগ কৰক 3 নম্বৰত আমি ক'ব খুজিম যে 21 তাৰিখে অনুষ্ঠিত হ'বলগীয়া যি ৱেষ্ট জয়ন্তিয়া হিল ডিষ্ট্ৰিক্ট কাউন্সিলৰ ইলেকশ্যন সেই ইলেকশ্যনটো যাতে পশ্চিম কাৰ্বি আংলং তথা অসমৰ মাটিত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে মেঘালয় চৰকাৰে তাৰ ওপৰত আপোনালোকে চোকা নজৰ ৰাখক আৰু মেঘালয়ৰ যিটো এগ্ৰেশ্যন তেওঁলোকে যিটো পশ্চিম কাৰ্বি আংলং তেওঁলোকৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ যি কৌশল তাক প্ৰতিহত কৰিবৰ কাৰণে আপোনালোকে পশ্চিম কাৰ্বি আংলং জিলাৰ যে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আছে তেওঁলোকক আপোনালোকে নিৰ্দেশ দিয়ক নিৰ্দেশ দি পেলাই উমখিৰমি মুক্ৰ আৰু মানে জয়ন্তিয়া হিল ডিষ্ট্ৰিক্টৰ যিটো বাউণ্ডাৰী সেই বাউণ্ডাৰীত আপোনালোকে পুলিচ পিকেটিং ৰাখক ৰেগুলাৰ আপোনালোকে তাত মানে পেট্ৰলিং কৰিবৰ কাৰণে আপোনাৰ পুলিচ ফ'ৰ্চক আপুনি নিৰ্দেশ দিয়ক গতিকে আমি এই আজিৰ এই প্ৰেছ কনফাৰেন্সৰ জৰিয়তে আৰু আপোনাক আহ্বান জনাম যে এই নিৰ্বাচনটো যাতে ইয়াত অনুষ্ঠিত হ'ব নোৱাৰে তাৰ কাৰণে আপুনি কঠোৰ ব্যৱস্থা লওক লাসি নেলি কচুনি ৰি বাংলা টিম কাৰ্বি আংলং অতুতা পিনি বাংকে কাৰ্বি হেম সি ফ্রি থেকচ আং তান পেন কে বাং আরন রে পেনাকে তো কাৰ্বি আংলং নো কানি হুবারি ফুজি তুমান হেম ফ্রি থেকে
Karbi Anglong boundary ta lang rai thek the. La silasona CM bangke la ke Karbi rat phan nangne pusini lipine mai pen pudak lo. La si kane ye ta lan vet. উপস্থিত আমাৰ প্ৰেছ মিডিয়া বন্ধুসকল, আজি আমি ইয়াত বিভিন্ন ৰাজনৈতিক দল আৰু সামাজিক সংগঠন, ছ'চিয়েল অৰ্গেনাইজেশ্যন তথা কাৰ্বি ছাত্ৰ সন্থা বা তেনেকুৱা মহিলা সংগঠন আছে, KNC আছে, ৰাজনৈতিক দল হিচাপে আজি কংগ্ৰেছ আছে, APSRC আছে, ASDC আছে, CPIML আছে। আমি সকলো ভিডিঅ' ব্লকত আমি এটা মেমৰেণ্ডাম অৰ্পণ কৰিছোঁ ডিষ্ট্ৰিক্ট কমিশ্যনাৰলৈ, ৱেষ্ট কাৰ্বি আংলং। বিশেষকৈ বৰ্তমান যিটো পৰিস্থিতি, যিটো বৰ্ডাৰ এৰিয়াত যিটো ঘটিছে, বিশেষকৈ ৱেষ্ট জয়ন্তীয়া হিলছত এতিয়া তেওঁলোকৰ কাউন্সিল ইলেকশ্যন হৈ আছে। এই ইলেকশ্যনত আমি যিটো দেখিছোঁ, আজি ৱেষ্ট জয়ন্তীয়া হিলছৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে ইয়াত তেওঁলোকে জোৰ জবস্তি কৰি তেওঁলোকে ইয়াত বিশেষকৈ কাৰ্বি আংলং ভিতৰত আহি পেলাই তেওঁলোকে বিভিন্ন গাঁওবিলাক তেওঁলোকে সামৰি পেলাই এই ৱেষ্ট জয়ন্তীয়া হিলছ ইলেকশ্যনত তেওঁলোকে ইয়াত অনুষ্ঠিত কৰিব বিচাৰিছে। সমষ্টি হিচাপে 13টো মুক্ৰ বুলি শুনিছোঁ। ইয়াত তেওঁলোকে জোৰ জবস্তি তেওঁলোকে কাৰ্বি আংলং সোমাই পেলাই, কাৰ্বি আংলং এৰিয়াৰ ভিতৰত তেওঁলোকে জোৰ জবস্তি ফৰ্চফুলি তেওঁলোকে ইলেকশ্যন অনুষ্ঠিত কৰিব বিচাৰিছে। গতিকে আমি গোটেই দল সংগঠনে আমি দুঘূৰ প্ৰতিবাদ কৰিছোঁ। তেওঁলোকে এইটো হৈছে ইণ্টাৰনেশ্যনেল যিটো বাউণ্ডাৰী, যিটো ষ্টেট বাউণ্ডাৰী, তেওঁলোকে এইটো উলংঘা কৰিছে, তেওঁলোকে ভাইলেট কৰিছে। আহিব নোৱাৰে তেওঁলোকে, এইটো ৱেল ডিফাইণ্ড, ইট ইজ এ ইনচাইড অফ কাৰ্বি আংলং। গতিকে কেনেকৈ তেওঁলোকে ইয়াত ইলেকশ্যন অনুষ্ঠিত কৰিব, গতিকে এইটো উলংঘা কৰিছে। কিন্তু আমি দেখিছোঁ আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন তৰফৰ পৰা, ল এণ্ড অৰ্ডাৰ তৰফৰ পৰা তেওঁলোকে নীৰৱ ভূমিকা পালন কৰিছে। ইভেন আমাৰ ইয়াত যিটো কাউন্সিল, অট'নমাছ কাউন্সিল ইয়াত আছে, বৰ্তমান যিটো BJP শাসিত কাউন্সিল আছে, আজি ইয়াত আমাৰ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভবিলাক আছে, আজি MP আছে, MLA আছে, আজি ইয়াত কাউন্সিলৰ মুৰব্বী আছে, CM আছে। কি তেওঁলোকে নীৰৱ ভূমিকা পালন কৰিছে। তেওঁলোকৰ নীৰৱ ভূমিকা, তেওঁলোকে মাত নামাতাটো, নীৰৱে থকাটো কি বুজাইছে? তেওঁলোকে ইলেকশ্যনটো অনুষ্ঠিত কৰিব বিচাৰিছে নেকি? তেওঁলোকে এই পদক্ষেপ যে মেঘালয় গভৰ্ণমেণ্টে কাছিল যিটো ৱেষ্ট জয়ন্তীয়া হিলছে যিটো পদক্ষেপ গ্ৰহণ কৰিছে, এইটো ছাপোৰ্ট কৰে নেকি? বৰ্তমান কাউন্সিলে ছাপোৰ্ট কৰে নেকি? এইটো মই সুধিব বিচাৰিছোঁ। গতিকে মই অনুৰোধ কৰিব বিচাৰিছোঁ, গতিকে শীঘ্ৰে এইটো বন্ধ হ'ব লাগে, ষ্টপ হ'ব লাগে। আৰু ইলেকশ্যন বা এনি কজ এই ইলেকশ্যনটো যাতে অনুষ্ঠিত কৰিব নোৱাৰে, তাৰ কাৰণে কাউন্সিল বা ষ্টেট গভৰ্ণমেণ্টে পদক্ষেপ গ্ৰহণ কৰিব লাগে। মই সেইকাৰণে কাউন্সিল অথৰিটিক বা আমাৰ ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ, তেওঁলোকে শীঘ্ৰে ইমিডিয়েটলি, যিহেতু এইটো ষ্টেট মেটাৰ হয়, হোম ডিপাৰ্টমেণ্ট আমাৰ তাত নাই, গতিকে হোম মিনিষ্টাৰ এতিয়া যিটো হোম ডিপাৰ্টমেণ্ট এইটো চিফ মিনিষ্টাৰ নিজে দায়িত্ব গ্ৰহণ কৰি আছে। গতিকে ইমিডিয়েটলি আমাৰ MP সকল, MLA সকল, আমাৰ কাউন্সিলৰ মুৰব্বীকেইটা, CMৰ পৰা আদি কৰি তেওঁলোকে আজি ৰাতিৰ ভিতৰত আমি ডিমাণ্ড কৰিছোঁ, এই প্ৰেছ যোগেদি আমি ডিমাণ্ড কৰিছোঁ, আজি ৰাতিৰ ভিতৰত চিফ মিনিষ্টাৰৰ ওচৰত যাব লাগে, তাত গৈ তেওঁলোকে গোটেই কথাবিলাক অৱগত কৰিব লাগে, আৰু এখেতকে ৰিকুৱেষ্ট কৰিবলৈ ইমিডিয়েটলি ইণ্টাৰভেন কৰিব লাগে। তেওঁলোকৰ যিটো কাউণ্টাৰ পাৰ্ট মেঘালয় গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব লাগে, আৰু কাউন্সিলে
অফিচিয়েলি কাউন্সিলে অফিচিয়েলি তেওঁলোকে প্ৰটেষ্ট কৰিব লাগে, লিখিব লাগে। প্ৰিন্সিপাল ছেক্ৰেটাৰী বা CM লিখিব লাগে টু দ্য ৱেষ্ট জয়ন্তীয়া হিজ যিটো অথৰিটিক লিখিব লাগে যে এইটো আপোনালোকে যিটো ৱেল ডিফাইন কাৰ্বি আংলং টেৰিটৰীৰ ওপৰত সোমাই পেলাই ইলেকশ্যন যিটো অনুষ্ঠিত কৰিব বিচাৰিছে এইটো হৈছে এইটো ভাইলেশ্যন। আমি প্ৰতিবাদ কৰিছোঁ বুলি এটা প্ৰটেষ্ট এটা চিঠি লিখিব লাগে। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ আমাৰ MP অকল MLA অকল আজি ৰাতিয়ে যাওক, এতিয়াও সময় আছে। 21 তাৰিখ ইলেকশ্যন অনুষ্ঠিত হ'ব। গতিকে আমি বিৰাট আজি আমি ক্ষোভ প্ৰকাশ কৰিছোঁ, আমি প্ৰতিবাদ কৰিছোঁ সেইকাৰণে। কাৰণ আমি মেমৰেণ্ডাম দিছোঁ, আজি ডিষ্ট্ৰিক্ট কমিশ্যনাৰক দিছোঁ, আজি আমি চিফ মিনিষ্টাৰক দিছোঁ। কাউন্সিলটো মানে চোনে কাউন্সিলকো আমি অনুৰোধ কৰিছোঁ আপোনালোকে ওলাই আহক, আমি আপোনালোকৰ পিছে পিছে আছোঁ, আপোনালোকক সমৰ্থন কৰিম। কিন্তু আপোনালোকে নীৰৱ ভূমিকা পালন কৰাটো আমি সহ্য হোৱা নাই। নীৰৱ ভূমিকা পালন কৰা মানে কি আপোনালোকে ছাপোৰ্ট কৰিছে নেকি? এই যে যিটো ইলেকশ্যন যে কাৰ্বি আংলঙৰ ভিতৰতে সোমাই পেলাই জোৰ জবস্তি ইলেকশ্যন কৰিব বিচৰাটো নিশ্চিত কৰিব সমৰ্থন কৰে নেকি? ইয়াতে প্ৰশ্ন আছে। গতিকে মই এই প্ৰেছ যোগেদি এইখিনিয়ে ক'লোঁ। Jong penang political party organization atum West Karbi Anglong la 9 amreng homosti arlo barotum mukrupu Jonche Hills pen West Jonche Hills ke parlo pen adaksi autonomous council la constituency customer putha la solam thibu kadu ita nigelo tapala tum kan yeteng si kita sedon dun familo athila bang chok chipin khangyang lo la dak election campaign ke wang pancho takali La Soha Waralong si joint West Jontia Hills MSC constituency electoral rules amukanta separate salajong si kasemar pensi election na kapati. Apola daksi Assam la pen Karbi Anglong autonomous council ke jaling tundo clip pulote Jontia Hills fan longli ki pi ka pithir lam lo monon pi tum ka chiwan thulong puge lake cheplang telu number 1. La pen mili ke chine tengke lake si second step ni. Now tumba kat penang tum chine data hai ke dam tang 2022 ni kan 5 December ni Meghalaya state government pen isi notification press notification pen peklang et lo la somotan ke Karbi Anglong chadilang ke la so aha war ke barato outpost la so angkang si 2002 ni kan ke parlo ponelo pu notification tiat lo seta la ni kan ke thong pidam et lo Assam government में दालाम थे अवे काउंसिल पे दालाम थे अवे ना हो कहीं पे दालाम थे अवे पुलो तेला के इतु का पिथिर यो मेघालय फन की पिलो लासे माने पॉलिटिकल पार्टी अफी वांग में CMM तु वांग पे लाम थे थे ये पे इतु वे लाहन कली ता हो लासन इतु कमा था दुम ता पे लगे साला जोंग लाम लो लासे लासो हिस्ट्री के लिए सब सब पुया निहान मोबन का दु इता पुलो 1951 निखान इलितुम डिस्ट्रिक्ट केलांग हुड अदुया होय कादुया फात पामेलो सेता 1951 ला सो अदुया होय के जयंती हिल सलम आजा कदिम के चौक चे पुवंसी अकुला तुमालाम पेदु थु होय फातलो ला सो लाम 1971 निकान आसाम लापेन मेघालय बांगिनी चीफ मिनिस्टर ला सो वेस्ट कार्बी आंगलong लाम थे पुथा चिंगवाई पाहेम सोलो फर्स्ट लो ऑफिशियल टॉक्स लो हाला सो हुड मासी के चेंगा चिंगवाई बसे दा इन प्रिंसिपल चेक्रो डेट अलम थे बंगे ब्लॉक 2 ब्लॉक 1 along le transfer nang ne pugali transfer nangi laga chekro lo transfer nang seta population of basis pu se daga chekro mama population of basis lo Karbi la pen Jonche Hills komat akhe tumsi ke ongi ma hala so tengle parlo ponna seta a basis bangke 1951 la pen 1961 census teng pu se chekro da pulote hem longle pinang ne pu kalidal ha ke chengda pinangi polam ke do koglo muti seta population of basis pusi puram ke kado ko we song kacari bangku bangki Quran apen kawar phar ke chinghon kado ko we Karbi Long Dorat kasi yasmet non media thengno dili hin ben ani je kang tung mate ke pu par kang tung ko son hello nili ke
Jadi gendeng lapen dap border si koinot kedo bang pulo. Dan sinilihin pen bias semet bukan tung lason lo. Jenon malom ahur kecudut Jointia Hill district election non ke bang ji Februari taring korai siarni Lasila bangso or election upon Jesemet Jointia Hill sana tupen election campaign ke bang lake Karbiang long arlo nang jok se arong tin se campaign ke bang